আজি আমি বহুত দিন পাছত গুৱাহাটীৰ পৰা নগাঁও অভিমুখে আগবাঢ়িছোঁ। তো আগতে আমি ট্ৰেইনেদি যাত্ৰা কৰোঁতে মাইনা নহওঁতে মই এটা manat মানে মাগিছিলোঁ পানীখাইটি মন্দিৰত। তো আমি আজি পানীখাইটি মন্দিৰৰ ফালে গৈ আছোঁ। তাৰপাছত আমি আমাৰ য'ত মোৰ হাজবেণ্ডৰ চাকৰি তাতে আমি ৰেলৱে কোৱাৰ্টাৰত থাকোঁ, তালৈকে যাম। তো আহক আজি আমাৰ যাত্ৰাটোত সৰু সৰু দৃশ্য আপোনালোকক দেখাওঁ। এইটো আমি আমাৰ ডেষ্টিনেশ্যন পাই গৈছোঁ। এইটো মন্দিৰটো দেখিছে নহয়, এইটো মন্দিৰটো আগতে আমি এনেকৈ ট্ৰেইনেদি গুৱাহাটী অভিমুখে হওঁতে সেই মন্দিৰটোত মাইনা নুহুৱাৰ আগত প্ৰাৰ্থনা কৰিছিলোঁ। সেইবাবে আজি মাইনা জন্ম হোৱা 2 বছৰ পাছত সময় সুবিধা মিলি ভগৱানৰ আশীষ ল'বলৈ আহিছোঁ। তাকে মন্দিৰটোলৈ যাবৰ বাবে আমি এই ৰাস্তাটো পাৰ কৰিব লাগিব। আৰু মই পিন্ধি আহিছোঁ চাদৰ মেখেলা। কেনেকৈ যে পাৰ হ'ম। পাৰিলোঁ নামিব পাৰিলোঁ। এতিয়া আমি গৈ আছোঁ ট্ৰেইনৰ লাইনৰ মাজেৰে আমি গৈ আছোঁ এতিয়া। আজি বহুত ভাল লাগিছে, যোনটো আশা কৰি আছিলোঁ সেইটো পূৰণ হৈছে। আমি ইয়াত গৈ আছোঁ সেইফালেদি। মন্দিৰত পূজাৰীজন পালেই হ'ল আৰু। এয়া আমি মন্দিৰটো পালোহি। মন্দিৰৰ ভিতৰত কোনো নাই, তথাপিও আমি আমাৰ চাকি গছ জ্বলোৱা কামখিনি কৰি যাম। আমি এভাগ আগবঢ়ালোঁ। আমাৰ পূজা এতিয়া কমপ্লিট হ'ল। আমি এতিয়া ঘৰলৈ গৈ আছোঁ। যাম বুলি কোৱা, টাটা দিয়া।